উদ্যোগত প্ৰেৰণা পুথিভঁৰালৰ সাহিত্য সংস্কৃতি আৰু সমাজ বিভাগ অনুষ্ঠান সাধনা সাহিত্য চৰাৰ ২১১ অংশক বৈঠকত মতা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম আচলতে আবৃত্তি না পাঠ কৰিব লৈছোঁ। এইটো মই নিজে লিখিছিলোঁ, তাকে আপোনালোকৰ লগত পাঠ কৰিম। ভুল ত্ৰুটি ক্ষমা কৰিব। কবিতাটোৰ শিৰোনাম নভবা অতীতৰ ফল। কবিতাটোৰ আচলতে এক লাইন মই কৈ দিওঁ, ছাৰে যদি সময় দিয়ে। আমাৰ সম্প্ৰতি সমাজখনত প্ৰেম বিষয়ক আমাৰ ডেকাচামে অত্যাধিক গুৰুত্ব দিয়ে, আমি দেখি আহিছোঁ। তাৰ ভিতৰত নানান ভুল ভ্ৰান্তিও দেখোঁ আমি। কেতিয়াবা অভিভাৱক হিচাপে কাৰোবাক চকু দিওঁ আৰু কাৰোবাক দুআষাৰ কওঁ। এই প্ৰেমৰে বহুকেইটা ভাল দিশ আছে। মিশ্ৰ ছাৰেও কেইবাদিনো কৈছিল যে এইবিলাক প্ৰেম ভাল পোৱা বেয়া নহয়, এইবিলাক দৰকাৰ আমাৰ মানৱ জীৱনত। কিন্তু ইয়াৰ যিখিনি নেতিবাচক দিশ সেইখিনি চাই মই এগৰাকী ছোৱালীয়ে যে প্ৰেমত দুখ পাইছিলে তাইৰ কথাখিনিয়ে ইয়াত দেখাব খুজিছোঁ। কবিতাৰ শিৰোনাম নভবা অতীতৰ ফল। কোন সেইজনী, তাই কিয় আজি নিমাতী হৈ বহি আছে? এয়া চোৱা, তাই আজি কান্দিছে। তাই বাৰু কিয় কান্দি আছে? সুধিছেনে বাৰু কোনোবাই তাইক? নাই নাই, তাইক আজি কোনেও সোধা নাই। সুধিবলৈ চাগে আজি কাৰো সময়ে নাই। এৰা, এয়া চোৱা, কোনোবাই তাইক কিবা সুধিলে, কিন্তু তাই জানো ক'ব? নাই নাই, আজি নকয়। কাৰণ তাই আজি কোৱাহেঁতেন আগতেও ক'লেহেঁতেন, কিন্তু তাই নকয় কিয়? হয়তো সি বাধা দিছিল। সি মানে তাইৰ প্ৰেমিক। হয়তোবা সি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি সেই প্ৰতিশ্ৰুতি কলৈ গ'ল? তাই কিয় অসহায় হ'ব লগা হ'ল? কলৈ গ'ল তাইৰ প্ৰেম, ভালপোৱা আৰু প্ৰতিশ্ৰুতি? তাইৰ প্ৰেমক লৈ দানৱে আজি হাঁহে, আৰু সেই দানৱে তাইক প্ৰমাণিত কৰিলে এগৰাকী দেহা বেচা নাৰীলৈ। চোৱা, মানুহজনে তাইক কিবা সুধিলে, তাই যে নিমাত, একোৱে নক'লে। কিন্তু হঠাতে তাই বাৰু কিয় তেনেদৰে মানুহজনক সুধিলে, মোৰ মৃত্যু কেতিয়া আহিব? ধন্যবাদ।